ট্ৰেভেল উইথ পৰিণাশ্ৰী হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰ। আজি ইয়াত অসম সাংস্কৃতিক সংগ্ৰামৰ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে, অসম ভিত্তিক। তাৰে কিছু দৃশ্যাংশ আপোনালোকক আগবঢ়াইছোঁ। কওকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মূল অনুষ্ঠানসমূহ এই শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতে অনুষ্ঠিত হ'ব। এইফালে দেখিছে বৃহৎ এটা গৃহ, ইয়াতে যিমানবিলাক লোক আহিছে ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে।